তো গাইজ ফাইনেলি মই হেলমেটত এইবিলাক লগাই দিলোঁ। তো আজি ফাৰ্ষ্ট মই মটো ব্লগিং জাষ্ট এনেই আৰু অলপ মানে আমাৰ ওচৰৰে এইখিনি অলপ ঠাই এনেকুৱাকৈ দেখুৱাম। চ' কেনে হয় ভিডিঅ'টো আপোনালোকে চাব আৰু প্লিজ গাইজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। গাইজ এইটো চাওক, নতুনকৈ ঘৰ এটা বনাই আছোঁ। এয়া মোৰ বাইক, তেল নাই এই চাওক, থাপা টিপিতকৈ আছে। তো বাইকখন ষ্টাৰ্ট দিলোঁ ফাৰ্ষ্ট। তো এইখনে আমাৰ গাঁও আৰু বাঁহ কাটি আছে, ঘৰৰ কাম কৰিব কিবা। তো ইয়াতে মানে চেইন কেবল এইবাৰ আমাৰ মাননীয় দিগন্ত দাই ইয়াত দিলে আমাৰ সমষ্টি এইবাৰ নিশ্চয় উন্নয়ন হ'ব। বহু বছৰৰ মূৰত এনেকুৱাকৈ মানে চেইন কেবল এয়া লাইফত সঁচাকৈ ফাৰ্ষ্ট টাইম পাইছোঁ। তো দাদাক ধন্যবাদ দিছোঁ। আগলৈ যাতে আৰু এনেকুৱা ধুনীয়া ধুনীয়া কামবিলাক কৰে। এই চাঙত বহি আছে ইয়াতে। আজি মটো ব্লগিং কেনেকুৱা হয় তো আজি দেখুৱাম আপোনালোকক, ভিডিঅ'টো চাই থাকিব। তো গাইজ অলপ ছাপোৰ্ট কৰিব, আপোনালোকে যদি ছাপোৰ্ট নকৰে কোনে ছাপোৰ্ট কৰিব। তো এয়া পথাৰ চাওক কি ধুনীয়া হৈ গৈছে, বৰ ভাল লগা পৰিৱেশ। তো এয়া চাওক, এয়া পানী, কিমান পানী চাওক। প্ৰথমতে পানী নাছিল, মানুহে ইয়াতে মেচিন লগাই কেনে এইবিলাক ওপৰৰ মাটিবিলাক কৰিছিল। আমাৰ এইখিনি ডুবা বুলি কয়। ইয়াত মানে কি পানী এনি টাইম থাকে, কিন্তু এইবাৰ কি হৈছে পানী নাই, মানুহে খেতি কৰিব পৰা নাই। এনেকুৱা কৈ চাওক, বৰষুণ নাই এইবিলাক চব ৰোৱা হৈ গৈছিল, কিন্তু এইবিলাক এতিয়া মানে পূৰা পানীৰ তলত আছে। এইবিলাক চাওক, কাম কৰি আছে মানুহে। বৰষুণ নাছিল, বৰষুণ দিলে এতিয়া। চাওক মানুহে চাওক কিমান সমস্যা ন, বৰষুণ নহ'লেও সমস্যা, হ'লেও সমস্যা। এতিয়া মানে বৰষুণ হোৱাৰ ফলত মানুহখিনি মানে দোৱাৰ যিখিনি মাটি আছে না সেইবিলাক ৰুব পৰা নাই। এই কঠীয়াবিলাক আপোনালোকে দেখা পাইছে কেনেকুৱাকৈ পানীত মানে হেৰি হৈছে, প্ৰায়ভাগ ৰোৱা হৈছে এনেকুৱা আৰু। তো গাইজ চাই থাকিব আপোনালোকে। যিবিলাকে ভিডিঅ' মানে মোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, তেওঁলোকক মই আহ্বান কৰিছোঁ যে ভিডিঅ'বিলাক চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো এয়া হ'ল আমাৰ মেইন হাইৱে। এইফালেদি আমি গড়েশ্বৰ এইবিলাক বগামাটি, নাগ্ৰিজুলি এইবিলাক চব ইফালে যাব পাৰি। তো আৰু চাই থাকিব আৰু। তো মটো ব্লগিং আজি ফাৰ্ষ্ট কৰিছোঁ, কেনেকুৱা হ'ল আপোনালোকে জনাব। এইখন স্কুল সৰুতে মই পঢ়িছিলোঁ। বাইক ডিলাৰ আমাৰ ইয়াতে মুক্তাপুৰত। মই এতিয়া আমাৰ চকৰ এইফালে সোমাই আহিম। তো মোৰ কাম আছে অলপ। তো কি কাম আছে ইয়াতে মই আহিছোঁ বাৰু, কামখিনি কৰি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। তো গাইজ মোৰ কামটো হ'ল, ইয়াতে অলপ সময় কাম আছিল। চ' কামখিনি কৰি ল'লোঁ। চ' এতিয়া আপোনালোকক এটা বস্তু দেখুৱাই আছোঁ। এনেকৈ মই যিখন কলেজত পঢ়িছিলোঁ, তো সেই কলেজখন আজি লকডাউন কাৰণে মানে কি এইবিলাক চব বন্ধ হৈছেতো। তো মই কলেজখন মানে এবাৰ চাই আহোঁ, তো আপোনালোকক দেখুওৱা হ'ল, চাই থাকিব।
বাৰিষাৰে বৰষুণ পাতিদৰং বিদ্যাপীঠ হাইস্কুল এইখন বৰ্তমান লকডাউনৰ কাৰণে অনলাইন ক্লাছ চলি আছে এই মানে বাইক লৈ যোৱা মানুহ মানে চাই আছে ভাবছে মানে কি কৰি আছে কি কৰা নাই তো আপোনালোকে চাই আছে বেকাৰ বয় আছাম ইউটিউব চেনেলটো তো গাইজ চাওক আজি মানে মই মোৰ ইন্ট্ৰডাকশ্যনটো দিয়াই নহ'ল তো ভিডিঅ' কৰাৰ মানে খুচিতে আৰু ইন্ট্ৰডাকশ্যনটো দিব পাৰিছিলোঁ বহুত মানুহ চাইছে দেই আমাৰ চকত মানে কি ভাবছে ক'ৰ পালে কি কৰিছে হেলমেটটোত কি কৰি আছে এইবিলাক আৰু চাইছে চাব দিচোন কিয় নাচাব কাৰণ হঠাৎ যদি মানুহ এজনক এনেকৈ দেখা পায় পানী চাপ পানী পানী কিমান পানী পানী নাছিল খেতি কৰিব পৰা নাছিল পানী হৈছে খেতি কৰিব পৰা নাই এই হ'ল প্ৰকৃতি প্ৰকৃতি তো এয়া হৈছে আমাৰ পাতিদৰং মহাবিদ্যালয় চ' পাতিদৰং মহাবিদ্যালয়ৰ ভিতৰত আহিছোঁ এবাৰ আপোনালোকক দেখুৱাবৰ কাৰণে মই পঢ়া কলেজখন তো ইয়াতে মই BA 3 বছৰ পঢ়িলোঁ মোৰ পঢ়াবিলাক মানে অত্যত হৈছে মই বেজাৰত পঢ়িলোঁ শিমেলিবাৰীত পঢ়িলোঁ এইখনেই হৈছে আমাৰ পাতিদৰং মহাবিদ্যালয় সেইটো চাইড হ'ল হায়াৰ ছেকেণ্ডাৰী এটা পাৰ্ট আৰু ইয়াৰ লগতে BA তো গাইজ মই আছোঁ বৰ্তমান মোৰ পঢ়া কলেজখনত পাতিদৰং মহাবিদ্যালয় চ' এইটো ৰুমতে আমি পঢ়িছিলোঁ তো সেইখিনি সময়ত মানে কি এইটো মোৰ পিছফালে থকা এইটো বিল্ডিংটো বনোৱা হোৱা নাছিল চ' এতিয়া বনাইছে সঁচাকৈ মানে কিছু আমাৰ কলেজখন উন্নয়ন হৈছে বৰ ভাল কথা আৰু বৰ্তমান লকডাউন চলি আছে যেহেতু ইয়াতে কোনো ধৰণৰ ল'ৰা ছোৱালী ইয়াতে নাই তো মই মানে কি বুলি ক'ম আৰু এতিয়া চাওক স্কুল কলেজ এনেকুৱাকৈ থৈ দিব লগা আছে ইমান বেয়া পৰিস্থিতি এটা আজি আমাৰ দিনত আহি গ'ল তো এই পৰিস্থিতিৰ পৰা আমি যে পৰিত্ৰাণ পাব পাৰোঁ ইয়াৰ কাৰণে আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চ এইবিলাক যিবিলাক চৰকাৰে বান্ধি দিয়া নিয়ম কানুন এইবিলাক মানি চলিব তো এইখিনি আৰু আশা কৰোঁ এইবিলাক যাতে কৰোনা ভাইৰাছ নোহোৱা হৈ যায় আৰু লকডাউনটো যাতে অতি সোনকালে খোলা হয় বৰ্তমান অৱস্থা সঁচাই বৰ বেয়া হৈছে লকডাউনে মানে গোটেই পৰিৱেশ বিনষ্ট কৰি দিছে কলেজত ক্লাছ হোৱা নাই ল'ৰা ছোৱালী অনলাইন ক্লাছ কৰি থাকিবলগীয়া হৈছে তো গাইজ স্কুল কলেজ এইবিলাক মানে লাইফ কিবা এটা বেলেগ লাইফ সঁচাকৈ এই দিনবিলাক ইমান সহজে আৰু ঘূৰি নাহে আৰু যি হৈ গ'ল সেই দিনবিলাক কি ধুনীয়া আছিল কি ধুনীয়াকৈ ফুৰি আছিলোঁ কিবা কিবি কৰি আছিলোঁ ক্লাছ কৰি আছিলোঁ এনেকুৱা কিবা কিবি তো আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ যদিও আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফাৰ্ষ্ট মটো ব্লগিং হিচাপে আপোনালোকে কেনে পালে মোক কমেণ্ট কৰিব জনাব জয় অসম